Diphu Taralangso Helipad along MSME Trade and Commerce Conclave 2023 Inauguration Ceremony padopon. Pinithang ni Paikre Poar ni Taralangso Helipad along Karbianglong Autonomous Council EM Prabhat Chandra Taruari Tengpen MSME Trade and Commerce Conclave 2023 kang pupon. Ni Paikre Po pen Cracer Cap Anlabang So Exhibition padopon Ji Apansistik Dang Ponlo. Office of the Additional Director of Industries and Commerce, DICC Karbianglong Diphu, DICC West Karbianglong and DICC Dimahasa Atum Chipatir Piponsi, Klikebrat Sirkep Karbi Youth Festival along Kapaklangpon Asaideng Ponlo, Lapen Karbianglong Autonomous Council Atum Ahinpen Kachirap Cheto Dunsi, Pini Inaugural Ceremony ing Samjin Pen Pachun Ponlo. Hello. Helipad lang bang ate? Helipad lang helicopter. হয় আজি আমাৰ 5 দিনীয়া কাৰ্যসূচীৰে 15 পৰা 19 আমাৰ ফেব্ৰুৱাৰীত আমাৰ তাৰালাংচত আমি MSME Trade and Commerce এটো conclave এটো আমাৰ ইয়াত হৈ আছে আমি ইয়াৰ পৰা আমি আশাবাদী যেনেকে অসমৰ কেবাখন জিলা মানে সংলগ্ন কৰি এনেধৰণৰ কাৰ্যসূচীবিলাক লোৱা হৈ আছে তো আমাৰ কাৰ্বি আংলং পূব পশ্চিম জিলা আৰু ডিমা হাছাও আমি তিনিখন জিলাক লৈ এই কাৰ্যসূচীটো অসম চৰকাৰ ইণ্ডাষ্ট্ৰী বিভাগৰ ফালৰ পৰা এইটো মানে লৈছে গতিকে ধন্যবাদ জনাইছো এই সুযোগতে আমাৰ ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়ালৈ আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে আমি ধন্যবাদ জনাইছো কিয়নো যে উদ্যোগৰ দ্বাৰাহে যেহেতুকে আমাৰ আৰ্থ সামাজিক বিকাশ যাক কোৱা হয় সেই উদ্যোগৰ জৰিয়তেহে মানে যিবিলাক মানে ৰুৰেল ইকনমিকে হওক বা ইকনমিক গ্ৰোথ যিয়ে নকওঁ সেইখিনি হোৱাৰ সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ আৰু বিশেষকৈ আমাৰ ইয়াৰ মানে যিবিলাক থলুৱা সামগ্ৰী বা এই কেঁচা সামগ্ৰী ৰ মেটেৰিয়েলছ যিবোৰ কিছুমানটো ইয়াত এনেই নষ্ট হৈ আছে আমাৰ বহুত বস্তু আৰু কিছুমান বস্তু এতিয়ালৈকে আমি মাৰ্কেটিং কৰিব জনা নাই বা যিখিনি কৰা হৈছে ইয়াত বাহুল্যভাৱে আমি কৰিব পৰা নাই গতিকে এইখিনি কৰিবলৈ কেনেকৈ কৰিব লাগে কোনটো ট্ৰেকত গৈ পেলাই মানে এইখিনি মাৰ্কেটিং ল'ব লাগে বা কেনেধৰণৰ এইবিলাক প্ৰডাক্ট কৰিব লাগে আৰু এইখিনি ক্ষুদ্ৰ উদ্যোগ কৰিবলৈ কাৰণে কাৰোবাৰ মূলধন অভাৱ আছে এটা মূলধনৰ অভাৱ কাৰণে তেওঁলোকে উদ্যোগবিলাক আৰম্ভ কৰিব পৰা নাই ষ্টাৰ্ট কৰিব পৰা নাই তো ইয়াৰ কাৰণে আমাৰ ভাৰত চৰকাৰ অসম চৰকাৰৰ জৰিয়তে যিমানখিনি সুবিধা আছে MSME নাবাৰ্ড এপাৰ্ট PMFME PMEGPৰ দ্বাৰাও সাবসিডি লোন পৰ্যন্ত আছে আপ টু 50 লাখলৈকে গতিকে এইবোৰ লোন লৈও তেওঁলোকে ক্ষুদ্ৰ উদ্যোগবিলাক আৰম্ভ কৰিব পাৰে গতিকে সেইখিনি কথাকে মানে জাগ্ৰত কৰিবলৈ জনাবলৈ কাৰণে অঞ্চল ভিত্তিত বা জিলা ভিত্তিত এইখিনি জনাবলৈ কাৰণে আদি ধৰণৰ এটা কাৰ্যসূচী আমাৰ অসম চৰকাৰে আমাৰ কাৰ্বি আংলং ডিমা হাছাও পূব পশ্চিম কাৰ্বি আংলং জিলাক সংলগ্ন কৰি আজি এনে ধৰণৰ এটা কাৰ্যসূচী হৈছে এই কাৰ্যসূচীৰ দ্বাৰা আমি আশাবাদী নিশ্চয় আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও বাকিয়ে নিশ্চয় আগ্ৰহী হ'ব আৰু বিষয়বিলাক জানিব পাৰিব আৰু ইয়াত লোন কেনেকৈ পায় ইয়াত মানে লোন মেলাও হ'ব ইয়াত বেংকৰ কৰ্তৃপক্ষসকলে আছে তেখেতসকলৰ পৰা বহুত কথাই জানি ল'ব পাৰিব কোনোবা যদি লোন লৈ পেলাই তেওঁলোকে আমাৰ কেঁচা সামগ্ৰী আমাৰ ইয়াত মানে উৎপাদিত সামগ্ৰীৰ দ্বাৰা তেওঁলোকে ফিনিশিং প্ৰডাক্ট প্ৰসেসিং ইউনিট ইত্যাদি বনাই কৰি তেওঁলোকে আগুৱাই যাব যদি বিচাৰিছে নিশ্চয় লোনৰ কথাটো ইয়াত পাতি লৈ পেলাই আগুৱাই যাব পাৰিব